নমস্কাৰ বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে মমি হাজৰিকা ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালে আছে। আজি আমি আহিছোঁ বিয়া খাবলৈ গোলাঘাট ফাৰ্মত। ব'লক তেন্তে আৰম্ভ কৰোঁ। এয়া আমি বিয়া ঘৰত সোমাইছোঁ। এয়া বিয়া ঘৰ গোটেই ফটো একপি মাৰিবলৈ আছে। বিয়া ঘৰত আহি আমি বহিছোঁ। আলহীও আহিছে আৰু আৰম্ভ কৰিছে আহিবলৈ। চাই থাকক ভিডিঅ'টো এয়া আমি বিয়াৰ পৰা ঘূৰি আহিলোঁ। ঘূৰি আহি ভাবিলোঁ গোলাঘাট গ্ৰন্থমেলাত এভুমুকি মাৰি যাওঁ বুলি। চাওঁচোন আজি লাচিত দিৱসো। লাচিত দিৱসৰ উপলক্ষে বহুত ধৰণৰ কাৰ্যসূচী লোৱা হৈছে। এয়া কাৰ্যসূচী চলাই আছে। চাওক ভিডিঅ'টো শেষলৈকে আপোনালোকে। টিকেট লাগিবনে? স্থান বিচাৰি উলিয়াবলৈ যথেষ্ট তাৰ মাত্ৰ অলপমান তাৰ কাষ চাব পাৰোঁ। আমি দুইজন ইতিহাসৰ শিক্ষক আজি বিচাৰক হিচাপে ইয়াত কাম কৰিবলৈ পাই পোৱা দুইজনে আমি ইতিহাসৰ শিক্ষক দুইজন। আমি ইতিহাসৰ বিষয়বস্তু সম্পৰ্কে ছাত্ৰ ছাত্ৰীসকল কিমান অৱগত, দুই এজন ছাত্ৰ ছাত্ৰীয়ে হয়তো ভুল তথ্য দাঙি নধৰাৰ যিটো বিষয় আছিলে তাত আছিলে লাচিত বৰফুকন। এইটো এটা সামগ্ৰিকভাৱে লাচিত বৰফুকনৰ ওপৰত এটা লোকপাত কৰিলে হ'ল। কিন্তু উচ্চ খাপৰ যিটো বিষয় আছিলে ভাৰতৰ ইতিহাসত লাচিত বৰফুকনৰ স্থান, এইটো বহুতে হয়তো তাৰ পৰা অলপমান ফালৰি কাটি গৈছে। বহুতে হয়তো কৈছে ভাৰতৰ যি এখন লাচিত বৰফুকনৰ স্থান। ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।